নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই জলকীয়াৰ আচাৰ বনাবলৈ লৈছোঁ। ঠাণ্ডাৰ দিনত জলকীয়াৰ আচাৰ খাই খুব ভাল লাগে। তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই কেঁচা জলকীয়াৰ আচাৰ বনাবলৈ লৈছোঁ আৰু এইখিনি মই জলকীয়া লৈছোঁ। এইখিনি ৰাতি মই ধুই পখালি ভালদৰে থুনখিনি গুচাই পেলাই এনেকৈ চালনীত শুকাই ৰাখিছোঁ। এতিয়া অকণমান সময়ৰ কাৰণে এইখিনি মই ৰ'দত দি লওঁ। তেনেহ'লে আহকচোন এইখিনি আমি ৰ'দত দি লওঁ। এয়া এনেকৈ সকলোখিনি কাটি ল'লোঁ আৰু এতিয়া আহকচোন আমি মছলাখিনি বনাই লওঁ। এয়া গেছত পেনখন তুলি দিছোঁ আৰু গেছটো অন কৰি লৈছোঁ। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে এচামুচ জিৰা লৈছোঁ। এয়া এচামুচ ধনিয়া লৈছোঁ। এয়া ধনিয়া 2 চামুচ লৈছোঁ। এয়া 2 চামুচ সৰিয়হ লৈছোঁ। এয়া 1.5 চামুচ চফ লৈছোঁ। এয়া 1/2 চামুচ অজৱাইন লৈছোঁ। এয়া 1/2 চামুচ মেথি লৈছোঁ। এয়া 3 ভাগৰ 1 ক'লা জিৰা লৈছোঁ। এয়া 7টামান জলকীয়া লৈছোঁ। এয়া এইখিনি হৈছে। এতিয়া মই গেছটো অফ কৰি লৈছোঁ আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'লে আমি এটা গ্ৰাইণ্ডাৰ জাৰত ভৰাই এইখিনি আমি গ্ৰাইণ্ড কৰি লওঁ। এয়া গেছত এটা কেৰাহী তুলি দিছোঁ আৰু গেছটো অন কৰি লৈছোঁ। কেৰাহী গৰম হৈছে। মই এতিয়া তেলখিনি লৈ লৈছোঁ। এয়া কেৰাহী গৰম হৈছে। মই গেছটো অফ কৰি লৈছোঁ আৰু এয়া অকণমান হিং দি লৈছোঁ আৰু এয়া জলকীয়াখিনি ইয়াত দি লৈছোঁ। এয়া মছলা দি লৈছোঁ। এয়া হালধি দি লৈছোঁ। এয়া নিমখ দি লৈছোঁ। এয়া ক'লা নিমখ লৈছোঁ। এয়া কালাৰৰ কাৰণে ৰেড চিনি লৈছোঁ। এয়া 2 চামুচ লৈছোঁ। এয়া এটা নেমু টেঙা লৈছোঁ, দি লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া ইয়াত মই ভিনেগাৰ দি লওঁ। এনেকুৱা এটা কণ্টেইনাৰ লৈছোঁ আৰু এইখিনি এতিয়া মই ইয়াত ভৰাই থওঁ। সেয়া কেঁচা জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল খাবলৈ। গতিকে আপোনালোকে এনেকৈ বনাই খাব আৰু যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি এটি আশা থাকিল। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ থাকিল।